তো লগাইছ মাবিংকু এইফালে গ'ল কল পিঠা লগতে চাহ সঁচাকে কৈছো গাইছ খাই এনেকুৱা এটা সোৱাদ লাগছে ন এই সোৱাদটো মই বুজাব নোৱাৰো চাহ খাই এতিয়া আহিলো মই বাঁহৰ তলত বাঁহ কাটিবলৈকে এনেকুৱা কৰি এনেকুৱা 2-3ডাল বাঁহ কাটি লৈ আহিলো বেৰা দিবলৈকে আজি ভাবিছো বেৰা দিম এনেকুৱা কৰি 4-5 পিচ মান এনেকুৱাকে কাটি আনিলো ধুনীয়াকৈ অকলে বাঁহ কেইডাল কাটিলে নহ'ব ভালকৈ চাফ চিকুণ কৰি চাচিব লাগিব গোটা কেইডাল বাঁহ চিকচিকাকৈ এনেকুৱাকৈ ধুনীয়াকৈ চাচি আনিলো যিহেতু বেৰা দিয়া হ'ব তাৰ বাবে এনেকুৱাকৈ বাঁহ কেইডাল ফালি আনিলো লগতে ভালকৈ একদম টুপটুপাকৈ জুম কৰিলো বাঁহ ফালি প্ৰথম এনেকৈ যাত্ৰা আৰম্ভণি কৰি দিলো একদম প্ৰায় 2-3 ঘণ্টাৰ পিছত আমাৰ এনেকুৱা কৰি বেৰা খুটা পুটা হৈ গ'ল বাৰু তাৰ পিছত কামিৰ কাৰণে এনেকুৱা কৰি কামি কেইডাল 4-5ডাল মানকৈ ফালিলো আৰু এনেকুৱা কৰি তলৰ পৰা ওপৰৰ পৰা গোটাখানি দিবলৈকে চেষ্টা কৰিলো ফাইনেলি 2-3 ঘণ্টাৰ পিছত আমাৰ এনেকৈ বেৰা দিয়া হৈ গ'ল যিহেতু মহাশিৱৰাত্ৰি আহি আছে তাৰ বাবে মন্দিৰটো অলপমান ভালকৈ চাফ চিকুণ কৰি বেৰাখনকৈ দি দিলো বাৰু তাৰ পিছত আকৌ এনেকুৱা কৰি কেইডালমান বাঁহৰ পিচ কাটিলো বেৰাখনৰ কাষতে 4-5টা খুঁটা পুতিলো ওপৰত বাঁহ দি কেনে তাৰ ওপৰত শিৱৰাত্ৰিৰ দিনা কাগজ পেপাৰ মাৰি দিম ভাল লগা হ'ব আজিৰ মিনি ভক্তখিনি বাই জয় আহোম।